নমস্কাৰ। আজি বিশ্ব মৌ দিৱস উপলক্ষে আমাৰ গ্ৰুপৰ সকলো সদস্যকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। এই দিৱসৰ লগতে সংগতি ৰাখি আমাৰ গ্ৰুপৰ কিছুমান সদস্যই ডিমাণ্ড কৰি আছিলে যে গছৰ ধুন্দত থকা মৌটো কেনেকৈ উলিয়াব পাৰি, এটা সহজ পদ্ধতি আপোনালোকক দেখুৱাবলৈ আমি এতিয়া গৈ আছোঁ। এই পদ্ধতিটোৰ কাৰণে আমাক দুটা বস্তুৱে লাগিব। এডাল এনেকুৱা এডাল পাইপ লাগিব, প্ৰায় 2 ফুটমান। ভিতৰটো খালী, একো নাই, চিম্পল পাইপ। আৰু এটুকুৰা এনেকুৱা নেট এটুকুৰা লাগিব, লোহাৰ। ওচৰৰ পৰা দেখুৱাই দিওঁ, তাঁৰৰ এনেকুৱা নেট এটা লাগিব। এতিয়া আমি কথা হ'ল কিটো, আমাৰ মাছ ধৰা যিটো চেপাত এটা যে পুল থাকে, আপোনালোক সকলোৱে জানে, মাছটো ওলাই নাহিবলৈ। এতিয়া তেনেকুৱা এটা ব্যৱস্থা কৰিব লাগিব। এই টিঙৰ জালটো আমি এনেকৈ এটা ফুটা বনাই ল'ব লাগিব। এই ফুটাটোৱে যাতে ৰাণীজনী সহজে ওলোৱা সোমোৱা কৰিব পাৰিব, এই ফুটাটোৱে। এতিয়া এই নেটৰ জালটো ধুনীয়াকৈ বনাই লৈছোঁ, এইটো দেখিছে। এই জালটো এতিয়া আমি এই পাইপডালত ভৰাই দিব লাগিব। ইফালে ভৰাই দি ইফালে উলিয়াই দিছোঁ। এইটো ওলাই দিছোঁ। এতিয়া এই বস্তুটো ফুটাটো ছাইডত মাৰি দিবলৈ এনেকৈ পলিথিন এটা দি দিছোঁ, সোমোৱাই পেলাই আমি। ধুনীয়াকৈ সোমোৱাই দিছোঁ। এই ফুটাটো চাব যাতে ৰাণীজনী ইয়াৰ মাজেৰে সহজে অহা যোৱা কৰিব পাৰে। এই বস্তুটোৱে সহজে অহা যোৱা কৰিব পাৰে। এতিয়া কৰিম কি, এটা নাৰিকলৰ টেমা লৈ লৈছোঁ আমাৰ সহজ হ'বৰ কাৰণে। এই নাৰিকল টেমাটো ইয়াত লগাই দিলোঁ। বছ, এতিয়া এইটো দেখাওঁ। গছৰ ধুনটোৰ লগত বাকচটো আমি এনেকৈ প্ৰতিষ্ঠা কৰি ল'লোঁ সহজ হ'বৰ কাৰণে। এতিয়া মৌ অহা যোৱা কৰি আছে এইবিলাক ফুটাটোত ন। ইফালে বটল এটা কাটি সোমোৱাই ল'লোঁ। সোমোৱাই এই ফুটাটোত এনেকৈ দিলোঁ, এইটো ইয়াত দি দিলোঁহি। এতিয়া আমাক কেঁচা মাটি, বোকা মাটি অলপ লৈ ল'ব। বোকা মাটি অলপ দি ইফালে এই বস্তুটোত কি কৰি দিব, লগতে ইফালে গছৰ ধুন্দত থকা এই ফুটাটো মাটিয়ে মাৰি দিব, যাতে মৌবিলাক বাহিৰেদি ওলাই আহিব নোৱাৰে। ফুটাটো মাৰি দিব। তাৰপৰা এই বস্তুটো ফুটা দি মাটিয়ে মাৰি দিলোঁ। এতিয়া আমাৰ বস্তুটো ৰেডি হৈ গ'ল। এতিয়া আমি ইয়াক এসপ্তাহৰ পাছত চামহি মৌবাহ কেনেকুৱা অৱস্থাত আছে। বাকচটোত এই গছৰ ধুনটোৰ পৰা পাইপডালে আহি বাকচটোত মৌবাহ আহিলে নে নাই। এসপ্তাহৰ পাছত আহিলোঁ, মৌবাহৰ কেনে অৱস্থা আছে তাক চাওঁ। প্ৰথমতে খুলি লওঁ। লাহেকৈ খুলি চাম মৌবাহৰ অৱস্থাটো কি হৈ আছে। সুন্দৰ। আমাক কেইদিন লাগিলে? 6 দিন 7 দিনমান লাগিলে ন? অঁ, 7 দিনৰ পিছত আহিলোঁ। টোটেলি মৌবাহ আছিলে ইয়াত, নাৰিকল গছৰ ধুন্দত আছিলে। এইটো গছজোপা কোনো ক্ষতি নকৰাকৈ মৌবাহ উলিয়াই আনিলোঁ। এতিয়া দাঙি চাওঁ, ইয়াত চাক বনাইছেনে নাই, ৰাণী আছেনে নাই তাক চাব লাগিব। যথেষ্ট দুৰ্বল হৈ আছে, এইকেইদিন ডাৱৰীয়া বতৰ। এতিয়া চোৱা, নতুন চাক বনাইছে। ঠিক আছে, আমি সুন্দৰভাৱে ছাকচেছ হৈছোঁ। এইটো একেবাৰে সহজ পদ্ধতি গছৰ ধুন্দৰ পৰা মৌ উলিওৱাৰ। মৌ গুটি কম আছে কিন্তু, দেখিছা। মই ৰাণীজনী চাবলৈ চেষ্টা কৰিম, দেখা পোৱা নাই।
ৰাণী নাথাকিলেও কথা নাই, ইয়াক কণীৰ পৰা আৰম্ভ কৰিছে যিহেতু কণীৰ পৰা আৰম্ভ কৰিছে, গতিকে মই ৰাণী আছে বুলিয়ে কনফাৰ্ম হৈছোঁ। আমি ইয়াতে ৰাখি অন্য জেগালৈ বাকচটো য'ত থ'ব লাগিব তাত লৈ গুচি যাম। ইয়াতে আৰু এটা কথা আছে, আপোনালোকে মন কৰিব, বাকচটোত যাতে পৰুৱা নুঠে তাৰ কাৰণে ব্যৱস্থা কৰিব। সকলো মৌপালকে আমাৰ জানেই, এই খুঁটিটোৱে যাতে পৰুৱা উঠি নাযায়। গুৰিত হালধি গুৰি দিলেও হ'ল বা পোৰা মবিল দিলেও হয়, যি যেনেকৈ সুবিধা পায় তেনেকৈ মুঠতে এই মৌবাহটোত যাতে পৰুৱা নুঠে তাৰ ব্যৱস্থাটো কৰি ল'ব। এটা কথা মন কৰিব, এই বস্তুটো লগোৱাৰ লগে লগে আমি ইয়াত বাকচটোত গেটখন কিন্তু লগাই থ'ব লাগিব। মানে কি, ইয়াৰ পৰা অহা মৌটো ইয়াত সোমাই, বাকচটো সোমাই যাতে বাকচটোৰ পৰা ওলাই যাব নোৱাৰে। গতিকে এই টেকনিকটোৰ বিষয়ে আপোনালোকক এটা চমু আভাস দিলোঁ। আপোনালোকে ব্যৱহাৰ কৰিব, কেনেকুৱা পায়, যদি ভাল পায় জনাব। পাছলৈও আৰু বিভিন্ন ধৰণৰ টেকনিক মই আপোনালোকক দি থাকিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ। ধন্যবাদ।